close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And Welcome to my Mixer Girl channel. আশা কৰো আপোনালোক ভালে আছে আৰু ময়ো ভালে আছো খদাই নিচিনাকে বিন্দাস আৰু আজি মই নিজৰ ব্লগটো মুখখন নেদুৱাকৈ ষ্টাৰ্ট কৰি দিলো আৰু আপোনালোকে চাগে ভাবিছে মই ক'ত গৈ আছো আৰু ক'ত গৈ আছো সেইটো জানিবৰ কাৰণে মোৰ আগে ভিডিওটো ষ্টাৰ্ট কৰিব লাগিব তেতিয়া হলে বলকচোন মোৰ ভিডিওটো আৰম্ভ কৰো through the highways, and on we'll go. আৰু মই গৈ আছো মৰ্নিকেনেশ্বৰ দেৱালয় হয় আৰু এখন দেৱালয় আমাৰ উত্তৰ গুৱাহাটীতে অৱস্থিত আৰু ইয়াৰে দুটা ৰাস্তা আছে এটা মেইন ৰাস্তা আৰু এটা মানে আমাৰ ঘৰৰ আগেদিয়ে আহে আৰু মই সেই ৰাস্তাটো দি আহিলো ভিতৰদি পাই কাৰণ সোমবাৰ আছিলে বহুত দিনৰ পৰা আশা কৰি আছিলো আহিম বুলি তো আজি আহিলো আৰু এইটো হল মন্দিৰৰ মেইন ভাগ মানে মেইন দুৱাৰমুখ আৰু চিৰি দি উঠি যাব লাগে আৰু এইখন দেৱালয় বহুত পুৰণিকলীয়া হয় আমাৰ ৰজা ৰুদ্ৰসিংহ সজোৱা এখন দেৱালয় হয় আৰু সোমবাৰৰ কাৰণে এটা যজ্ঞও চলি আছিলে আৰু বহুত দিনৰ পৰা ভাবি আছিলোঁ মন্দিৰত যাম বুলি আৰু ইয়াৰ বাহিৰৰ ভাগটো দেখিছে ইমান ধুনীয়া গোটেই গ্ৰীণ আৰু এইটো মন্দিৰৰ মেইন দুৱাৰমুখ আৰু ভিতৰলৈ হয়তো কেমেৰা নিব দিয়ে নিজে নাজানো মই সেইটো কিন্তু মই নিয়া নাছিলোঁ মই আগে সেৱা কৰি আহি কেনে মন্দিৰৰ আপোনালোকৰ পিছৰ ভাগটো মই দেখাই আছোঁ আৰু মোৰ সেৱা কৰা হ'ল আৰু এইখিনিয়ে হ'ল মন্দিৰৰ পিছৰ ভাগটো দেখিছে দি ইমান ধুনীয়া গ্ৰীণ আৰু ইয়াৰ ওচৰতে মহাবাহু ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ সাইডতে আমাৰ নৰ্থ গুৱাহাটীতে অৱস্থিত মৰ্নিকেনেশ্বৰ দেৱালয় আৰু অকমান থুলমুলকে দেখাই দিছো একদম বহুত ধুনীয়া হয় আৰু গোটেই সেউজীয়া গছ-গছনিৰে ভৰা মোৰ এতে আহি কেনে কিমান ভাল লাগিছে মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰিম আপোনালোকে এবাৰ আহিব আজি মই এনে থুলমুলকে দেখাই দিলো যদি নেক্সট টাইম আহো ভালকে দেখাব যত্ন কৰিম আৰু মোৰ সেৱা কৰা হৈ গ'ল আৰু এতে সোমবাৰ বুলি যজ্ঞ হৈ আছিলে আৰু এতে বহুতো দূৰৰ পৰা বহুতো ভক্ত আহে এতে সেৱা জনোৱাৰ কাৰণে হয়তো বহুতখিনিয়ে হয়তো নাজানে যে উত্তৰ গুৱাহাটীতে এনেকুৱা এজন শিৱ বাবাৰ মৰ্নিকেনেশ্বৰ দেৱালয় আছে যদি পাৰে আপোনালোকে এবাৰ আহিব আৰু মই এতিয়া ঘৰলৈ যাব ওলাইছো ইয়াৰ দেখাই দিলো আকৌ এবাৰ আপোনালোকক আৰু যদি নেক্সট টাইম আহো আপোনালোকক ভালকে দেখাবলৈ মই আৰু যত্ন কৰিম তেতিয়াহলে বলক মই একদম আপোনালোকৰ ঘৰত গৈ মই আপোনালোকক লগ পাই আছো বহুত বেছি ভাগৰ লাগিছে ঘৰত গৈ লগ পাম হেল্ল' ফ্ৰেণ্ডছ আৰু তেতিয়া আপোনালোকক মই কৈছিলো যে মই মন্দিৰৰ পৰা আহি আপোনালোকক লগ পাম বুলি কিন্তু মোৰ গাটো বহুত বেছি বেয়া লাগিল আৰু মই বহুত বেছি খুলো আৰু এতিয়া গধূলা 6:30 বাজি গৈছে আৰু মই এতিয়া এঠাইলৈ যাব ওলাইছো মানে মোৰ বাৰ ছোৱালীজনী বাৰ্থডে আছে আৰু আপোনালোকেতো জানেই যে অসমত আমাৰ লকডাউন চলি আছে আৰু পৰিস্থিতিটো খুবেই বেয়া সেইখিনি আমাৰ যিখিনি ঘৰুৱা মানুহ আছিল সেইখিনিক লৈ অলপ পাতিছে তেতিয়াহ'লে বলকচোন তাতে গৈ মই লগ পাম আৰু মোৰ লগত এজনী ভাগিন আছে চকচোন তাই বাৰ্থডেত নাযায় তাই ঘৰতে থাকিব মানে সৰু ছোৱালীটো মানে ওলাবলৈ মানা কৰিছে আৰু মাকে ওলাই নিনিয়ে তাই একচুৱেলি ঘৰ বৰপেটাত হয় তাই নাযায় তাইক মই দেখাই দিছোঁ বাৰু তেতিয়াহ'লে বলকচোন আপোনালোক তাতে গৈ মই লগ পাই আছোঁ আৰু এয়া মই বাৰ্থডে আহি পালোঁ একদম সৰুকেই পাতিছে ঘৰুৱা মানুহখিনিক লৈ কাৰণে আৰু তাৰ অকণমান মই দেখাই দিছোঁ কেনেকুৱাকৈ কৰিছে বাৰু গোটেই ঘৰুৱা মানুহখিনিয়ে আছে আমাৰ বহি আৰু
বেলুন মই বহুত বেছি ভাল পাওঁ সেইকাৰণে বেলুনটো মই দেখাই দিলোঁ কাৰণ বিৰাট ভাল পাওঁ মই বেলুন আৰু এতিয়া কেক কাটিব আৰু লাহেকৈ আপোনালোকেও আমাৰ লগত থাকক কেক কাটক আপোনালোকেও চাই থাকক আমি কেনেধৰণে কাটো এইটো হ'ল বাৰ্থডে কেক আৰু এইজনী হ'ল বাৰ্থডে গাৰ্ল তাইৰ নাম নিহাৰিকা আহিব দিয়া গোটেইখিনি কাষত তুমি বহি লোৱা তুমি বহি লোৱা এটা বহি লোৱা আহি লওক বহি লোৱা দেই বাবা আৰু কেক চেক কাটা হৈ গ'ল অলপ ডান্সো কৰিলোঁ আৰু এতিয়া মোৰ বহুত বেছি ভোক লাগিছে আৰু ভোক লগাৰ কাৰণটো হৈছে এইবিধ কাৰণ পোলাও মই পোলাও খাই বহুত বেছি ভাল পাওঁ আৰু যিহেতু শাওণ মাহ চলি আছে সেইটো কাৰণে আমাৰ গোটেই পৰিয়ালটোৱে নিৰামিষেই খাই আছে সেইটো কাৰণে বাৰ্থডেটো নিৰামিষেই খুৱাইছে আৰু কি আইটেমছ আছে মই আপোনালোকক দেখাই দিওঁ অলপ এইটো দাঙিব লাগিব এইটো আছে চব্জি চাগে হয় আৰু এইটো ভাত এয়া হ'ল ভাত পোলাও আছে ভাতো আছে যোনটো মন যায় সেইটো খাব পাৰে আৰু এইটো হ'ল দালি এইখন দালি এইটো নহয় আৰু এইখন হ'ল পনীৰ আৰু গোটেই পৰিৱেশটো মই অলপ দেখাই দিছোঁ আৰু কচু ভাজিও আছে আৰু সেইবিধ ক'ত আছে মই নাজানো দেখা পোৱা নাই যদি দেখা পালোঁ হয় মই দেখাই দিলোঁ হয় আৰু এয়া হয় পাপৰ বনোৱা নাই ভাজিব আৰু এইখিনি গোটেইখিনি মোক সহায় কৰিলে মোৰ কাজিন গৰিমা ভৰালে তাইক মই বহুত থেংক ইউ কৰিছোঁ
গান গাই গাই বহুত ভোক লাগিল কি গালো নাজানো হেনেকে গান গাবলৈ নাজানো তথাপি অকমান চেষ্টা কৰিলো আৰু বহুত বেছি ভোক লাগি গৈছে আৰু মই খাই আছো হেয়া পনীৰ আছে নিৰামিষ আৰু পাপৰ দালি আৰু এই কচু ভাজিও আছে খাবলৈ খুব টেষ্টি হৈছে আপোনালোকে হয়তো নিশ্চয় দেখা পাইছে গম পাইছে ঠিক ইমান টেষ্টি হ'ব নিৰামিষ হয় কিন্তু খাই ভাল লাগিছে তেতিয়া হলে মই খাই লৈ কথা পাতি আছো আৰু এইটোৱে আছিল এটা সৰু ব্লগ যদি মোৰ ভিডিওটো অকনমান হলেও ভাল লাগিল তেতিয়া হলে প্লিজ লাইক কৰিব আৰু প্লিজ কমেন্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰাৰ কথা নকওঁ যদি ভাল লাগে তেতিয়াহে কৰিব তেতিয়া হলে আজিলৈ আহিছো বাই বাই গুড নাইট